পানী কিনিছে যে আজিয়ে নে সদায় দৈনিক কেলে প্ৰতিৰকীয়া জাইকাৰ পানী নাপায় নেকি? চাইকাৰ পানী মিউনিচিপালিটিৰ পানীখিনিকে পাবলৈকে নাই। এইবিলাক চব ফুটুকাৰ ফেন। আমাৰ মূৰত সোমাই অঘালে খেল। কৰ দি পানী নাপায়। হাই ৰে হাই গুৱাহাটীবাসীৰ কি বিলাই। যুঁজ এখন হ'ব এইবাৰ, যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াবোৰক ৰাইজেই মজা দিব। ভোট দিব ক'ত? বিবেকে ক'ব য'ত। ৰজাৰ আদেশ পালন কৰিছো। মানে ৰজাই বিজুলী বাতিৰ খৰচ কমাবলৈ কৈছে, গছৰ বাঁহ ল'বলৈ কৈছে, নহলে বিচনীৰ বাঁহ ল'বলৈ শিকাইছে। স্মাৰ্ট মিটাৰ লগাই আগতীয়া ধন লয়। কাৰেঙৰ লুকাভাকু কিন্তু কেতিয়াও বন্ধ নহয়। বিদ্যুতৰ নাটনি আৰু চৰা দামত বিদ্যুৎ কিনি গুৱাহাটীবাসীৰ আজি জ্বলা কলা। দেউলীয়া চৰকাৰৰ দেউলীয়া কথা। ৰাইজে কৰি দিব লাগে পুঁজিৰ ব্যৱস্থা। যুঁজ এখন হ'ব এইবাৰ, যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াবোৰক ৰাইজেই মজা দিব। ভোট দিব ক'ত? ন্যায় পাব য'ত। কিহে বাইদেউ ঘৰ নাসাজে নেকি? ভাল পইচা দিয়ে ঘৰ সাজিবা। পাহাৰত থকা মানুহবিলাকক মাটিৰ পট্টা দিম বুলি কৈ কিনি চৰকাৰে মাটিৰ পট্টা দিয়াই হোৱা নাই। আৰু যেতিয়া মাটিৰ পট্টা দিম বুলি ক'লে তেতিয়া প্ৰিমিয়াম নে কি আমি বোলে ৬২ লাখকৈ দিব লাগিব। পইচা যদি নিদিয়ে আমাক মাটি এৰি যাবলৈ ভাবুকি দিছে। যদি নাযায় JCB দি আমাৰ ঘৰ ভাঙি দিব। কাক ক'ব? কোনে পঠিয়াব? ৰাইজৰ বিচাৰ ৰাইজেই কৰিব। যুঁজ এখন হ'ব এইবাৰ, যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াবোৰক ৰাইজেই মজা দিব। ভোট দিব কাক? বিবেকে ক'ব যাক। অ খুৰা কলৈ যায়? তুমি চোৱাচোন, যোৱাবাৰ মোৰ সম্পত্তি কৰ আছিল ১১৮৩ টকা, ১১৮৩ টকা, আৰু এইবাৰ সম্পত্তি কৰ দিব লগা হৈছে ৪,৩৮৪ টকা। ইমান বেছি সম্পত্তি কৰ কেনেকৈ দিব পাৰি? এইবাৰ যুদ্ধ এখন হ'ব। সম্পত্তি কৰৰ ৪০০ গুণ বৃদ্ধি, এয়াই চৰকাৰে কোৱা দেশৰ সমৃদ্ধি। যুঁজ এখন হ'ব এইবাৰ, যুঁজ এখন হ'ব। যুঁজ এখন হ'ব বাপু, যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াবোৰক ৰাইজেই মজা দিব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। ভোট দিব কাক? বিবেকে ক'ব যাক। যুঁজ এখন হ'ব। মই কি কৰো এতিয়া? চবে কয় বোলে পুলিচে বোলে খুব পহৰা দিছে। এতিয়া পুলিচ ক'ত? কোনো নাই মোক সহায় কৰিবলৈ। মই কি কৰোঁ? মোৰ এডালেই চেইন আছিলে। ডিঙিৰ চেইন চুৰি গুৱাহাটীৰ দৈনন্দিন কাহিনী। চেইনডালকে বচাব নোৱাৰে। পুলিচেনো কিহৰ ফুটনি মাৰে? যুঁজ এখন হ'ব এইবাৰ, যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াবোৰক ৰাইজেই মজা দিব। ভোট দিব কাক? বিবেকে ক'ব যাক। নিষিদ্ধ ড্ৰাগছৰ মুকলি বেহা। চকুৰ আগতে পুত্ৰ কন্যাৰ কি দুৰ্দশা। আৰক্ষীৰ নিৰীক্ষণ আৰু তালাচীৰ মাজতে গুৱাহাটীৰ এই অৱস্থা। অভিভাৱকে বুজিছে, বুজিব, সেয়ে নিজেই কৰিব নিজৰ ব্যৱস্থা। ভোট দিব কাক? বিবেকে ক'ব যাক। আমি খাটাং কৰিলো, আপুনি বিবেকক শুনক আৰু অন্যায় অবিচাৰৰ বিৰুদ্ধে থিয় দিয়ক।